ঐ শুক্ল অলপ সাৱধানে থাকিবি দেই ইয়াত আমি ডাঙৰ নিউজ বিচাৰি আহিছোঁ বড়োলেণ্ডক আমি এক্সপ'জ কৰিব আহিছোঁ ইয়াত কিমান দুৰ্নীতি কিমান অনিয়ম আজি ৰাইজে গম পাব ৰ ঐ এটা কাম কৰোঁ ব'ল এই তাতে ৰৈ থাকোঁ যদি ইনফৰ্মেশ্যন সঁচা তাতে কাৰবাৰ চলি আছে স্কুলৰ শিক্ষক হৈ এনেকৈ টিউশ্যন কৰি ঘূৰি ফুৰিছে যে কোনে দিলে আপোনাক অধিকাৰ ভাইটি এয়া টিউশ্যন নহয় এয়া হৈছে Bodofa UN Brahma Super 50 কি এই মিছনৰ আণ্ডাৰত ল'ৰা ছোৱালীবিলাকক মেডিকেল ইঞ্জিনিয়াৰিং আৰু চিভিল ছাৰ্ভিচৰ কোচিং দিয়া হয় আৰু প্ৰতিটো বিভাগতে 50জনকৈ ছাত্ৰ ছাত্ৰীক ছিলেকশ্যন কৰি নীট JEE IIT APSC আৰু UPSC স্থান দিয়াৰ কাৰণে চেষ্টা কৰি থকা হৈছে আচ্ছা এইবোৰৰ কাৰণে ল'ৰা ছোৱালীৰ পৰা কিমান ফিজ লোৱা হয় আমাৰ দৰ্শকসকলক এবাৰ জনাব এটকাও ফিজ নাই একদম ফ্ৰী আচলতে আমি ল'ৰা ছোৱালীবোৰৰ প্ৰতিভা আৰু পাৰদৰ্শিতা চাই ছিলেকশ্যন কৰোঁ আৰু যদি এবাৰ ছিলেকশ্যন হৈ যায় তেতিয়া তেওঁলোকক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ দায়িত্ব আমাৰ নিশ্চয় কোনোবা ডাঙৰ মানুহৰ হাত আছে ডাঙৰ মানুহ অকল UPPLৰ হাত আছে মানে UPPLৰ কাৰণে এইবোৰ সম্ভৱ হৈ উঠিছে আমাক এনেকুৱা দলেই প্ৰয়োজন যি ৰাইজৰ লগত থিয় হৈ কাম কৰি যায় ৰাইজৰ কাৰণে আৰু তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবোৰে সপোন দেখিব পাৰিব ডাঙৰ মানুহ হোৱা সপোন Bodofa UN Brahma Super 50 এটা বহুত ভাল প্ৰচেষ্টা ইয়াৰ জৰিয়তে আজি বহুতো ছাত্ৰ ছাত্ৰীয়ে সঠিক পথ বিচাৰি পাইছে Bodofa UN Brahma Super 50 জ্ঞান চৰং বাইথাংকিৰ লগতে BTR স্কুলবোৰক আগবঢ়াই নিবলৈ এডপ্ট কৰা প্ৰক্ৰিয়া চলি আছে য'ত 780খন স্কুলৰ দায়িত্ব চৰকাৰী বিষয়া প্ৰশাসনিক বিষয়া সকলে কাণ পাতি লৈছে খুবেই ভাল কথা নহয় জানো জ্ঞান চৰং বাইথাংকিৰ আণ্ডাৰত 5000 কে 25961 আৰ্থিকভাৱে দুৰ্বল ল'ৰা ছোৱালীয়ে চেক পাইছে নেগেটিভ বাতৰি বিচাৰি আহি আমি পজিটিভ নিউজে বিচাৰি পালো প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে যোৱা 3 বছৰত BTRলৈ আনিলে শান্তিৰ মাধ্যমেৰে প্ৰগতি BTR এতিয়া সন্ত্ৰাসমুক্ত BTR এতিয়া পুনৰুজ্জীৱিত শান্তি আৰু প্ৰগতিৰ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL BJP আৰু AGP মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক